আজি আপোনালোকলৈ লৈ আহিছোঁ আন এটা ৰেচিপি দৈ দি বনোৱা ছাগলী মাংস। মই এতিয়া ইয়াত লৈছোঁ পিঁয়াজ 3টা কাটি লৈছোঁ, সৰু সৰু কৰি লৈছোঁ। এয়া নহৰু আদা লৈছোঁ আৰু এয়া কেঁচা জলকীয়া লৈছোঁ। মই এইখিনি পেষ্ট বনাই ল'ম। এইখিনি মই এতিয়া মছলা সানি ল'ম। এয়া মই দৈ লৈছোঁ, দৈ ইয়াত দি দিম। মছলাও সানি ল'ম লগতে। ধনিয়া পাউডাৰ লৈছোঁ, মিট মছলা লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ আৰু এয়া ৰেড চিলি লৈছোঁ। এইখিনি মই গোটেইখিনি ভালছে সানি ল'ম আৰু মই পেষ্ট বনাই লোৱা মছলা অলপ লৈ ল'ম, পিঁয়াজ আৰু নহৰু আদা, আৰু অলপ থৈ দিম মই এইখিনি তেলত দিবৰ কাৰণে। এইখিনি মই ভালছে মিলাই ল'ম। এয়া হৈ গ'ল মিলোৱা। মই অলপ দেৰি এইখিনি মই ফ্ৰিজত ৰাখিম, অলপ দেৰি কাৰণে 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখিম। মোৰ এয়া মেৰিনেট হৈ গ'ল। 1 ঘণ্টা সময় মই ফ্ৰিজত ৰাখিলোঁ, মেৰিনেট হ'ল। এতিয়া মই এতিয়া বনাম। তেল দিছোঁ এয়া মই কেৰাহীত। এয়া মই পিচি থোৱা পিঁয়াজ আধাটো মই ইয়াত দিলোঁ মিক্স কৰি, আৰু আদাটো মই তেলত দিবৰ কাৰণে থৈ দিলোঁ। মোৰ তেল গৰম হ'ল। মই এয়া পিচি থোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। আৰু লগতে মই তেজপাতো দি দিছোঁ। এইখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। মই ইয়াত হালধি দিয়া নাছিলোঁ, মই এতিয়া তেলতে হালধি দিম। হালধি দিলোঁ। মই ভালকৈ মিক্স কৰি লৈছোঁ হালধিটো। ৰঙচুৱা হৈছে। মই এতিয়া মাংসখিনি ইয়াত দি দিম। ভালছে লৰাই দিম এতিয়া। অলপ দেৰি মই ঢাকন দি থ'ম। মই অলপ দেৰি পাছত আকৌ চাইছোঁ। মই এবাৰ লৰাই লৈ ইয়াত মই নিমখ দি দিম।
সোৱাদ অনুসৰি নিমখটো দিম, আকৌ লৰাই দিম ভালছে। এতিয়া মই 5 মিনিটৰ সময়ৰ কাৰণে আকৌ ঢাকন দি থওঁ। 5 মিনিট হ'ল, মই অলপ চাব আহিছোঁ। এতিয়া মই 5 মিনিটৰ পাছত আলুটো দি দিছোঁ ইয়াতে লগতে। এতিয়া মই ভালছে লৰাই দিম। এতিয়া 5 মিনিটৰ কাৰণে মই আকৌ ঢাকন দি দিম। মই আকৌ অকণমান দেৰি পাছত লৰাব আহিছোঁ। দৈ দি বনোৱা মাংসটো কুকাৰত দিব নোৱাৰি, সেইকাৰণে কেৰাহীতে ভালছে সিজাই ল'ব লাগিব। অলপ দেৰি টাইম লাগে সিজাওঁতে। ভালছে মই লৰাই দিছোঁ আকৌ মই কম জুইত মই বনাই আছোঁ এতিয়া। আৰু আকৌ এতিয়া মই অকণমান ঢাকন দি দিম। মই আকৌ অলপ দেৰি পাছত লৰাব আহিছোঁ। এতিয়া মই ইয়াত পানী দি দিম। পানী মই এমগ দিছোঁ, কাৰণ মাংসটো সিজিব লাগিব কাৰণে। মই এতিয়া উতলিব দিম ভালছে। মই আকৌ অলপ লৰাই দিম। এয়া মোৰ উতলিছে। মই উতলি থাকোঁতে মই অলপ পিচি থৈছিলোঁ ইলাচি আৰু ডালচেনি, মই দি দিম ইয়াত। ইলাচি ডালচেনি দিলে ছাগলী মাংসৰ গোন্ধ এটা থাকে, সেইটো নোহোৱা হয়। মই এতিয়া আকৌ ঢাকন দি থওঁ। মই অলপ দেৰি পাছত আকৌ চাব আহিছোঁ। এয়া হৈ গ'ল। মই অকণমান গ্ৰেভিকৈ ৰাখিছোঁ। এয়া হৈ গ'ল মোৰ আজিৰ ৰেচিপি, দৈৰ লগত বনোৱা ছাগলী মাংস।